हमगासिनो आसाम रायजोआव फिसाय हमगासिनो उन्दै बैसोआव हाबा जानाय सुबुंफोरनि सायाव गोख्रों नोजोर होदों आसाम सरकारा। नायबिजिर गोख्रों राहाजों सरकारनि बिथोन बायदियै हमगासिनो पुलिस बिफाना। साननैसो सिगांनिफ्रायनो रायजोआव दिनैसिम उन्दै बैसोआव हाबा जानायखौ नायै हमगासिनो। बेबायदिनो बाक्सा जिल्लायावबो सरकारनि बिथोन बायदियै बाक्सा पुलिसा उन्दै बैसोआव हाबा जानाय सुबुंफोरखौ हमदों। मिथिनाय बादिब्ला हाबा होनायाव लोब्बा थानाय 7 सुबुंफोरखौबो हमदों। बाक्सानि सालबारिनि गबरदनायाव काजी आली हुसैनजों लोगोसे 7 उन्दै बैसोआव जुलि खालामनायजों सोमोन्दो थानाय सुबुंफोरा हमजादों। फारि बायदियै गबरदना पुलिस थानानि बेन्दोंआव 2, बासबारि आउटपस्टनि बेन्दोंआव 4 आरो लाबदांगुरि आउटपस्टनि बेन्दोंआव 2 सुबुंफोरा हमजादों। जाथायखौ लानानैनो भुगिनांनाय सुबुंफोरा खौरांगिरिनि सिगाङाव मा फोरमायखो बे समाव मिथिना ला। এটা চৰকাৰৰ বৃহৎ সিদ্ধান্ত বুলি ক'ব লাগিব, কাৰণ বাল্য বিবাহ যেনেকুৱা ধৰণে দিনক দিনে বাঢ়িবলৈ ধৰিছে, এইটো নিশ্চয়কৈ এটা পদক্ষেপ লোৱাৰ প্ৰয়োজন আছিলে। আৰু সেইটো সময়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকুৱা ধৰণে পদক্ষেপ ল'লে, সঁচাকৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ। লগতে আমি আহ্বান কৰিছোঁ যে বাগিচা অঞ্চলতো যোনটো নেকি শিশু শ্ৰমিক বা বাল্য বিবাহ ধৰণে যেনেকুৱা ধৰণৰ ঘটনা ঘটে, সেইটোৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আইন যাতে কটকটীয়া ব্যৱস্থা লয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে আৰু এটা কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাব বিচাৰিছোঁ যে যিসকল পৰিয়ালৰ পৰা তেওঁলোকক উঠালে বা যিসকল দুখী তেওঁলোকক উঠালে, তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ স্বাৰ্থত তেওঁলোকক অলপ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ পৰিয়ালৰ লোকে যাতে কোনো ধৰণৰ তেওঁলোকে ভয় ভাবুকি হ'ব নালাগে। কাৰণ বৃহত্তৰ এটা অভিযান এটা চলিছে আৰু এই অভিযানত মোটামুটি 4,000 3,000লৈকে তেওঁলোকে কৰায়ত্ব কৰিছে বুলি ইতিমধ্যে চৰকাৰে তথ্য ফাদিল কৰিছে। কিন্তু তাৰ মাজতে যদি পৰিয়ালৰ প্ৰতিটো পৰিয়ালক যদি তেওঁলোকে সকাহ দিয়ে, তেতিয়াহ'লে নিশ্চয়কৈ সকলোৱে সহযোগ কৰিব আৰু নিশ্চয়কৈ সকলোৰ বাবে এটা ভাল এটা দিন আহিব বুলি আমি আশাবাদী। বাক্সাত তৃতীয় স্থানত বাক্সা আছিলে বাল্য বিবাহৰ ক্ষেত্ৰত, অপাৰেশ্যনৰ ক্ষেত্ৰত পুনৰ বাক্সাত অপাৰেশ্যন অব্যাহত ৰাখিছে আৰক্ষীয়ে। আজি শেহতীয়াকৈ গবৰ্ধনাত 7টাকৈ আটক কৰিছে, কি ক'ব? হয়, এইটো এটা দুখজনক কথা বুলি ক'ব লাগিব। কাৰণ বাক্সা জিলা হিচাপে আমি সঁচাকৈ আমি শিক্ষা দিশত যে পিছ পৰি আছোঁ, সেই বস্তুটো উদ্গাই দিলে। আৰু আমাৰ মাজত সচেতনতা বৃদ্ধি হোৱা নাই, সেইটোৱে ক'ব পাৰি। কাৰণ আমি সকলোৱে সহযোগ কৰিব লাগিব। কাৰণ সকলোৱে যদি বাল্য বিবাহ আমি ৰোধ কৰিব বিচাৰোঁ, তেতিয়াহ'লে কিন্তু সকলোৰে অৰিহণা প্ৰয়োজন আছে আৰু সকলোৰে সহযোগিতা প্ৰয়োজন আছে। গতিকে প্ৰশাসনে অকল নহয়, আমি সচেতন ৰাইজ হিচাপেও আমি দল সংগঠন বা বিভিন্ন জাতি জনগোষ্ঠীয়ে আমি যদি সহযোগ কৰোঁ, তেতিয়াহ'লে চৰকাৰে সফল হ'ব আৰু সকলোৱে ভৱিষ্যতৰ দিনত এটা ভাল এটা পৰ্যায় আহিব বুলি আমি আশাবাদী। গতিকে প্ৰশাসনে যোনটো নেকি ব্যৱস্থা লৈছে, সঁচাকৈ এইটো ভাল এটা পদক্ষেপ। আমি সহযোগ কৰিব লাগে সকলোৱে, যাতে আইনত যিসকল পৰিছে তেওঁলোকে যাতে সহযোগ কৰে, তেওঁলোকে যাতে বেল পায়। এই সহযোগ কৰিলেহে কিবা এটা চলিউশ্যন আহিব। আৰু সহযোগ যদি নকৰি তেওঁলোকে পলাই ফুৰে, তেতিয়াহ'লে কিন্তু বেয়া দিশ আহিব আৰু ভৱিষ্যতৰ কাৰণে বেয়া পৰিৱেশ আহিব। গতিকে কাম কৰিছোঁ সকলো দল সংগঠন, যাতে আমি বাল্য বিবাহ, চাইল্ড লেবাৰ এইগিলা ৰোধ কৰাৰ স্বাৰ্থত সকলোৱে সহযোগিতাৰে কাম কৰিম, তেতিয়াহে চৰকাৰ সফল হ'ব বুলি মই আশাবাদী। কেতিয়াবা পঢ়াইছোঁ, মনত নাই, পঢ়াইছোঁ আৰু চাইল্ড মেৰিজ ইমান সৰু বিয়া মই পঢ়োৱা নাই, 17ৰ ওপৰতে পঢ়াইছোঁ। কেইবাটাও বোধহয় পঢ়োৱা হৈছে, 1-2টা থানাৰ অৰ্ডাৰ মতেও পঢ়োৱা হৈছে। আগত তেনেকুৱা ধৰণৰ আইন নাছিল। আইনটো বলবৎ, আইনটো যদিও আগৰ পৰাই কোৱা আছিল, কিন্তু এনেকুৱা কাৰ্যকৰী কৰা নাছিল, শক্তিশালী আইন কৰা নাছিল। যাৰ কাৰণে আমি এইবিলাক কেতিয়াবা সমাজত বাধ্য হৈ পঢ়িব লগা হৈছিল। কিন্তু আমাৰ যোৱা 7 তাৰিখে আমাৰ এৰাঙামাৰীত যিটো সজাগতা সভা হৈছিল, তাৰ পৰা আমি সজাগ হৈ গৈছোঁ। তাৰ পিছৰ পৰা এটাও এনে চাইল্ড মেৰিজ আমি পঢ়োৱা নাই। মাজত আমি 2টা বিয়াৰ পৰা উঠি আহিছোঁ আৰু বৰঞ্চ সেই 2টা বিয়া আমি কেঞ্চেল কৰি দিব লগা বাধ্য হৈছিলোঁ। এতিয়া অনাগত দিনত আৰু এইবিলাক চাইল্ড মেৰিজ আমাৰ দ্বাৰা আমাৰ সমাজত অনুষ্ঠিত হ'ব নোৱাৰে। যদি এনেকুৱা অনুষ্ঠিত চাইল্ড মেৰিজ ঠিক ঠাক কৰে, বন্দোবস্ত কৰে, তেনেহ'লে আমি প্ৰশাসনৰ দ্বাৰা সেই বিয়াটো আমি কেঞ্চেল কৰি দিয়াৰ চেষ্টা কৰিম, কৰিয়েই দিম। চৰকাৰী আইন যিহেতু বলবৎ কৰিছে, এই আইনটো আমি মানিব লগা বাধ্য। আজি আপোনাক গ্ৰেপ্তাৰ কৰিছে। মই অসমৰ গোটেই সকলো কাজীসকলক মই বিনম্ৰভাৱে আহ্বান জনাম যে আমাৰ অসম চৰকাৰে এটা আইন বলবৎ কৰিছে। অসম চৰকাৰৰ আইন মানাটো আমাৰ কাৰণে একেবাৰে কৰ্তব্য। গতিকে অসম চৰকাৰৰ আইন আমি পুংখানুপুংখভাৱে আমি মানি চলিম আৰু আমাৰ সমাজৰ পৰা এই বাল্য বিবাহ দূৰ কৰিম।